আমি সেই 5 গৰাকীৰ আমি আপোনালোকক দেখুৱাই আছো টেলিভিছন স্ক্ৰীনত হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে নিশ্চয় ভালেই যিয়ে নহওক আজি মোৰ কাৰণে এটা স্পেচিয়েল দিন আৰু সেই কাৰণে এই ভিডিঅ'টি বনাইছো কাৰণটো হ'ল যে সকলোৱে জানে যে সৰস্বতী পূজা বুলি নিউজ লাইফে এটি প্ৰতিযোগিতা আয়োজন কৰে প্ৰজ্ঞা সুন্দৰী বুলি তাত হেজাৰ হেজাৰ সেলফি আহে কিন্তু সৌভাগ্যৰ কথা এইটো যে সেই হেজাৰ হেজাৰ সেলফিৰ মাজত বিচাৰক মণ্ডলীয়ে 5 গৰাকীকৈ নিৰ্বাচন কৰিছে সেই 5 জনীৰ মাজত মোৰ ফটোখনো মানে ময়ো সিলেকশন হৈছো তো মই আজি বহুত হ্যাপি মই বুজাব নোৱাৰো তো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আৰু মোৰ ফটোখনক লৈ বিচাৰকে কি মন্তব্য আগবঢ়াইছিল তাৰ এটি মুহূৰ্ত চাওয়া হওক বিচাৰকৰ মন্তব্য লোৱা হওক কাজলৰ পৰা আৰম্ভ কৰা মোৰ গোটেই কেইজনী মৰম লগা কিন্তু সেকেন্ড ওলাইছিল সৰু ছোৱালী এগৰাকী নেকি বহুত সৰু মৰম লাগিছে খুব মৰম লাগিছে আৰু এগৰাকী ওলাইছিলে ব্ল্যাক পিন্ধিছিলে নেকি মই ব্ল্যাক পিছলে অকমান এগৰাকী লাগিছে এই দুগৰাকী খুব মৰম লাগিছে হয় অংকৰ্মা এইগৰাকীক ভাল লাগিছে মুগা আৰু ব্লেক আৰু হয় মালা মহন্ত মোৰ সেই মুগা ব্লাউজ পিন্ধা ব্লেক চাদৰ লোৱা ছোৱালীজনী ভাল লাগিছে আৰু প্ৰথম গৰাকীক মোৰ ভাল লাগিছে দেই যেহেতু পূজা বুলি ক'লে আমি ধৰা তেনেকুৱা গামোচা এখন লৈ পেলাই সদায় তেনেকুৱা কটনৰ মেখেলা চাদৰ এযোৰ পিন্ধি দিনৰ ভাগত পূজা দিবলৈ গ'লে তেনেকৈ ওলোৱা হয় তেওঁ হয়তো ঘৰৰ পৰাই চেলফিটো লৈছে একদম প্ৰথম গৰাকী সেইগৰাকী মোৰ ভাল লাগিছে আৰু নেক্সট সেই মুগা ব্লাউজ আৰু ব্লেক চাদৰ সৰু পাৰ এইগৰাকীক মোৰ খুব ভাল লাগিছে আৰু সৰু ছোৱালীজনীটো মৰম লাগিছে কাশ্মীৰ শইকীয়া সেম মানে মুগা ব্লেক চাদৰ মুগা ব্লাউজ খুব ধুনীয়া লাগিছে তাই হয় আটাইতকৈ গোটেইখিনিকে ভাল লাগিছে কিন্তু তেওঁ অলপ মানে বেছি যেন ভাল লাগিছে অনুভৱ হৈছে সৰস্বতী পূজাৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞা সুন্দৰী 2021 এইবাৰ নিউজ লাইভলৈ আহিল হাজাৰ হাজাৰ সেলফি আৰু তাৰ মাজৰ পৰাই নিউজ লাইভৰ বিশাল এটা বিচাৰকৰ দলে বাছনি কৰি ওলাইছে 5 গৰাকীকৈ শ্ৰেষ্ঠ প্ৰজ্ঞা সুন্দৰী আৰু এইসকল হৈছে এই বছৰৰ প্ৰজ্ঞা সুন্দৰী 2021 আৰু নিউজ লাইভৰ তৰফৰ পৰা এই 5 গৰাকী প্ৰজ্ঞা সুন্দৰীলৈ থাকিল অশেষ শুভেচ্ছা প্ৰজ্ঞা সুন্দৰীৰ আমি দৃশ্য দেখুৱাইছো আপোনালোকক এইবাৰ মানে দিছো আৰু যেতিয়া মানে টিভি চাই আছো যেতিয়া মোৰ ফটোখন আহিছে এনেকুৱা ভাল লাগিছে তাৰপিছত 9:30 মানত চাগে ৰিজাল্টটো আহিলে মই তেতিয়ালৈকে টিভি চাই আছো তাৰপিছত যেতিয়া ৰিজাল্টটো আহিলে যে মোৰ ফটোখন দেখিলো মানে এনেকুৱা ভাল লাগিছে মানে একদম চিঞৰি উঠিছো বহুত ভাল লাগিছে আৰু মই সমূহ নিউজ লাইভৰ বিচাৰক মণ্ডলী যে মোক মানে চিলেক্ট কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো মই নিউজ লাইভৰ সমূহ কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো লগতে এই প্ৰজ্ঞা সুন্দৰী বিচাৰক মণ্ডলীকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ তেওঁলোকে মোক নিৰ্বাচন কৰিছে আৰু মই ৰিপৰ্টাৰ সঞ্জীৱ কুমাৰ দাসক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ তেওঁ আমাৰ ঘৰলৈ আহি মোক সম্বৰ্ধনা দি থৈ গৈছে লগতে মই যিখিনি পাৰো মানে মোৰ যিখিনি প্ৰতিভা আছে অলপ হলেও সেইখিনি আপোনালোকৰ আগত দাঙি ধৰিবলৈ সুবিধাকণ দিছে তো বহুত বহুত ধন্যবাদ সকলোকে Touch my heart and heal me, honey. Touch my heart.